কালিয়াদা আমাক নামাৰিব কালিয়াদা আমাক যাবলৈ দিয়ক তোহাতক যাব দিয়াৰ ডিচিশ্যন কেৱল আমাৰ বছেহে ল'ব কি বছ কোন হয় তোমালোকৰ বছ তুই আমাৰ বছক চিনি নাপোৱা তুমি যোনদিনাখনেই মোৰ প্ৰপ'জ ৰিজেক্ট কৰি দিলা সেইদিনাখনৰ পৰাই মই চাপৰি হৈ গলো কাজল আজি মই তোমাৰ লগত ইনষ্টাগ্ৰামত ৰিলছ বনাম দিলীপ দা আমাক যাবলৈ দিয়ক দিলীপ দা আপোনাৰ ভৰিত ধৰিছো ভগৱানৰ নামত আমাক যাবলৈ দিয়ক কি ভগৱানৰ নামত তোমাক যাব দিব লাগে আৰে ভগৱানৰ নামত যদি মই তোমাক যাবলৈ দিওঁ তেনেহ'লে মই কি খাম প্ৰসাদ কি চাই আছা তাক বেলটাই দি হাতাৰ তোৰ কি হৈছে হাতাৰ ফুল হাতাৰ হে ভগৱান মোৰ গৰমৰ হাতাৰটো তোৰ হাতাৰ নুঠে আৰু মোৰ বডিগাৰ্ড কেইটাই যি মাইল দিন তাক সি আৰু উঠিব এবার কি হবো সব কিছু দেয়া মারলাম সবাই বই উপায় নাই বস 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 এবার তো লচ্ছা শুনছা লাশ নালগে সেই ইমান হাজাৰ হাজাৰ মানুহ বহি আছে গোটাই আশিয়া বাকী ৰাইজ বহি আছে তুই মোক তাহাঁতৰ আগত লাংটা মুংটা কৰি দিবি বছ আপোনাকচোন বস্ত্ৰ হৰণ কৰি দিম গাঁৱৰ মানুহৰ আগত তুই মোৰ মান সন্মান চব চেছ কৰি দিবি চব মই আজি সুদাই নেছো কি কৰে জানে আনৰ বস্তু নাৰীবোৰে সদায় ভাল ayo bisa iman dia ke malam besok Iblis mata Iblis pak অপূৰ্ব দা চৰি গ'ল অপূৰ্ব দা কাজল মই জিকি গলো এতিয়া আৰু আমাৰ মাজত কোনো নাই এতিয়া আমি জনম জন্মৰ বাবে এক খবৰ লৈছো কাজল কি অপূৰ্ব দা আপুনি সঁচাই কৈছেনে সঁচা কাজল আজি মই তোমাক মোৰ তিৰি বনাম অপূৰ্ব দা কাজল অপূৰ্ব দা কাজল